নমস্কাৰ সকলোকে মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু এনেকৈ ভালকৈ থাকিব বুলি মনে দেখাজনৰ ওচৰত মই সদায় প্ৰাৰ্থনা জনাওঁ আৰু আপোনালোকে এনেকৈ মৰম চেনেহ দি থাকিব বুলি মই আশা কৰোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। হয়তো আজি আপোনালোকে মোক বেলেগ এটা ৰূপত দেখিছে, একদম বোকা লাগি আছে, যিহেতু শাওণৰ মাহ চলি আছে। শাওণৰ পথাৰত যিহেতু আমি ভুঁই ৰুবলগীয়া হয়। যেতিয়া মানে প্ৰথমবাৰৰ বাবে তাক মানে গোচ লোৱা বুলি কয়, কিন্তু ক'ত কি ভাষাৰে কয় মানে নাজানো। ভুঁই যেতিয়া প্ৰথমবাৰ ৰুৱে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু আজি আমাৰ কাষৰে মানে খুৰাহঁতৰ ঘৰত আজি মানে ভুঁই ৰুইছে প্ৰথমবাৰৰ বাবে। তাত অকণমান মানে লাগি দিলোঁগৈ, সেইবাবে বোকা লাগি আছে। আৰু যিহেতু হালোৱাসকলৰ কথা মই কৈছোঁ, হালোৱাসকলে যিহেতু মানে প্ৰথম মানে হাল বায়গৈ, প্ৰায় হাল কেমেলিতে মানে হালত হাল বাই থাকোঁতে যেতিয়া চাহ দিব যায় তেতিয়াও লৈ যায়, কিন্তু প্ৰায় ঘৰত খাই আহি প্ৰায় হাত খায়গৈ। যিহেতু মানে হালে কঁঠাল নাই নিয়ে, মোৰ ঘৰতে কঁঠাল আছিলে। এবাৰ ঘৰত কঁঠাল আছে হয়, কিন্তু নাই লগা, মই বেলেগৰ পৰা আনিছোঁ। আৰু এইটো সময়তে মানে কঁঠাল খায় প্ৰায়, যিটো মানে হালোৱাসকলে কি কয় যে এইটো হাল বাই আহি নাইবা পথাৰত কাম কৰি আহিয়ে মানে খায় সেই কঁঠাল। আৰু কঁঠালৰ বহুত গুণ আছে। এই গ্ৰীষ্মকালিৰ যিটো ফল কঁঠাল বুলি ক'লে মানুহৰ প্ৰায় মানুহে এইটো ভক্ষণ নকৰে, কিন্তু প্ৰায় মানুহে একদম বহুত প্ৰিয়, মোৰো বহুত প্ৰিয় একদম। আজি তাৰ কি ক'ম আৰু, ৰ'বই নোৱাৰিছোঁ, আগতে খাই লওঁগৈ ৰ'ব। আৰু কোনো নেদেখাকৈ আৰু উলিয়াই লৈছোঁ ফুট, দেখিছেনে ফুট। কি মজা, তেনেকৈ বুজাম মই। কিন্তু বহুত মানুহে মানে এইবাবে নাখায়, গ্ৰীষ্মকালিত গৰমত ঘামুচি বহুত ওলায় মানুহৰ, আৰু এইটো খালে বহুত জোৰ গৰম উঠে, মানে বহুত জোৰ মানুহৰ গৰমটো বৃদ্ধি হয়। এই মাৰ গ'লে মোৰ গৰম আছে, মই কেয়াৰ নকৰোঁ, খোৱা বস্তু খাই থ'ব লাগে সময়ত। আৰু কি হ'ল, এইবাৰ মানে এইটো বছৰত প্ৰথম খাইছোঁ তাৰ লোকৰ ঘৰত, নহ'লে আগতে আমাৰ এভেইলেবল খাই আপুনি অশান্তি পাই যাবগৈ। এবাৰ কি হ'ল মানে আচলতে আমাৰ আজু ককাহঁত থাকোঁতে লগাই থৈ যোৱা, বয়স হৈ গ'ল যে এতিয়া মানে ইমানকৈ নাই লগা। তেও পাইছোঁ যেতিয়া মাৰি দিব লাগে আৰু। কিন্তু কি হ'ল, এই খাই নটা পাম ৰ'ব। এনেকৈ কঁঠাল খাই এটালোঁ, তাৰপিছত এবাৰ খুলি লৈ গাটো ধুই লওঁ, তাৰপিছত বাকীখিনি আপোনালোকক দেখাইছোঁ। গৰমখনত কিমান সোমাই থাকিব, এই গেঞ্জি চেঞ্জি পিন্ধি আছে একদম, এইটো ৰ'দ যিহেতু একদম কি ক'ম আৰু। ছাগলীকেইজনী পূৰা বেঁ চিঞৰি আছে, গৰম আহি দেখিছেনে মাত দিলে। ৰ'বতে খুলি লৈছোঁ, কি কবি আৰু। কালি যে দেখাইছিলোঁ এজনী ইয়াত সতাশো, সেইজনী মাকজনী হাত চাঙত ৰৈছে, বেয়াও লাগে। যিটো প্ৰকাৰত পূৰা ফুপাইছে দেখিছেনে, পূৰা ফুপাইছে দেখিছে, কৰি গৈছেগৈ একদম, অলপ মৰিয়ে থাকিব এতিয়া। ৩-৪ লোকচান হৈ যাব। ৰ'ব খুলি লৈছোঁ। মাকজনীৰ লগত একেলগে বান্ধিছিলোঁ, তাৰপৰা গৰুকেইটা কি হৈছে জানো চাই ৰ'ব, গৰুকেইটা ল'ব কৰি আছোঁ। একদম পূৰা জংঘল হৈ গ'ল বাৰীখন, একদম বৰষুণ এইকেইদিন নেৰা-নেপেৰা বৰষুণ দিয়ে আছে, কি ক'ব আৰু। একদম হাবি বাৰীখন পূৰা, নেমু বাৰীখন পূৰা হাবি হৈ গ'ল। সেইকাৰণে মাজে মাজে গৰু বান্ধি দিছোঁ, একদম সেইবিলাক মৰক বুলি দেখাই দিছোঁ ৰ'ব। দেখিছেনে এই পাণবাৰীখন, পাণৰ বাৰী এইবিলাক এইজোপা দেখিছে, সেইজোপা নেমু লগাই দিলোঁ। এজোপা নেমু, এইজোপা নেমু, আৰু সেইজনী গৰুজনী ইয়াত চৰি আছে, তাই সেই ওচৰত সেইজোপা কাষতে সেইজোপা নেমুৱে হয়। আকৌ এইফালে যদি আৰু সেইডোখৰত তেনেকৈ আছে, আৰু এইডোখৰত তেনেকৈ। ইয়াৰ পিছত মই আপোনালোকক দেখাব বিচাৰিছোঁ যে বৰ ধুনীয়া এটা পদ্ধতি, মানে এই অমিতাৰ ডাল ধৰি মই ৰুইছিলোঁ। এবাৰ চাওক কলিমে দিলে ইমান চাপতে, আপোনাৰ একদম একেবাৰে লোকেল হয়, মানে যিটো আমাৰ ঘৰত যিটো সচ, এইটো হাইব্ৰিড সচ নহয়, একদম লোকেল সচ। ইমান চাপত আপুনি লগা দেখিছে নেকি? আকৌ চাপৰ লাগিছিলে, কিন্তু মানে যোৱাবোৰ লাগিছিলে, এইবাৰ মানে বেছিকৈ অকণ ফুলটো ফুলা দেখিছোঁ। আপোনালোকেও সেইটো ঘৰতে কৰিব পাৰিব। মই আপোনালোকক পদ্ধতিৰ পিছত দেখাই দিম, আগতে অমিতাজোপা চাই লওক।
এজোপা মাটিৰপৰা এজোপা চাওক সেইবিলাক তোমাৰ একদম চাপৰ দেখিবলৈ একদম এই জেওৰাখনৰ পৰা দেখিছে নেকি কিমান দুখ হৈ আছে ন একদম আপোনালোকে ঘৰতে হেৰি কৰিব পাৰিব আৰু এজোপা দেখাই দিছোঁ এইজোপা হ'ল মতা ইয়াত মই এনেকৈ ডাল ধৰি দিছিলোঁ এনেকৈ খাচী কৰি দিছিলোঁ এইবাৰ মাইকী হৈ থাকিলে এবাৰ এইবাৰ পূৰা লাগিছে আৰু জুপি আছে মই দেখাই দিছোঁ লাগিছে এইবাৰ পূৰা এইবাৰতো একদম বেচিবই লাগিব একদম বেচিব পৰা হৈ গ'ল কেইদিনমান হ'লেই মানে বেচিব পৰা যাব আৰু কেইজোৰমান আছে মই দেখাই দিছোঁ আৰু কেইজোৰমান আছিলে ওপৰত ডাল ধৰিছিলোঁ সেইজুপি আৰু খাচীও কৰি দিছিলোঁ আৰু এজুপি আছিলে মতা আপোনালোকক দেখাই দিছোঁ আপোনালোকে একদম পদ্ধতি একেবাৰে ইজি আপোনালোকে ঘৰতেই পাৰিব মানে ঘৰতে কৰিব পাৰিব দেখাই দিছোঁ এইজুপি হ'ল যিজুপি দেখিছে এইজুপি মানে আগৰ হয় এইজুপি যোৱাবাৰ লাগিছে পূৰা এবাৰ লাগিছে আৰু সেইজুপি মই বেক কেমেৰা কৰি দেখাই দিছোঁ এইজুপি একদম বেছি ওখ নহয় এইজুপি আপুনি একদম নিজে হাতে ছিঙিব এইজুপি এইজুপি আছিলে মতা মাইকী হৈ থাকিলে পূৰা লাগিছে এবাৰ আৰু ইয়াত এইজনে এয়া মই খাচী কৰি দিছিলোঁ সেই গুৰিৰপৰা ইয়াৰ তলতো খাচী কৰি দিলোঁ ইয়াতো খাচী কৰি দিলোঁ একমাত্ৰ এইটোৱে যিটো অমিতাক একেবাৰে সোনকালে লগা পদ্ধতি আৰু ডাল ধৰিলে এইকাৰণে ভাল মানে বেছি দিনলৈকে থাকে বস্তুটো এজোপা লেংকৈ যেতিয়া মানে প্ৰথমৰ পৰা আপুনি ৰুব সেইজোপা 2 বছৰ 3 বছৰ লগাৰ পিছত আৰু নালাগে যিহেতু মানে যিজোপা মই আপোনালোকক দেখালোঁ ডাঙৰজোপা এইবাৰ 2 বছৰ হ'ব কিন্তু যিজোপা মানে ডাল ধৰি আমি ৰুম সেইজোপা মানে 2 বছৰতকৈ মানে 2 বছৰ 3 বছৰতকৈ বেছি দিন লাগে আৰু মানে বেছি দিন জীয়াই থাকে আৰু বেছিকৈ লাগে ক'ত কোনটো ভাল আপোনালোকে নিজে ভাবক মই পদ্ধতিটোৰ পিছত বাৰু মই আপোনালোকক দেখাই দিম কেনেকৈ ডাল ধৰিব লাগে সেইখিনিয়ে আৰু আজিৰ দিন যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব বন্ধুবৰ্গৰ লগত আপুনি যদি চেনেলটোত নতুনকৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব তেতিয়াহে আকৌ এনেকুৱা মনোৰঞ্জনমূলক মোৰ ঘৰৰ পৰিৱেশখন দেখাবলৈ চেষ্টা কৰিম আৰু যাম য'তে ত'তে সেইবিলাকো দেখাম আপোনালোকক তাৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক তেতিয়াহে পাব গমটো পাইছেই আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম সকলোৱে সুস্থ থাকক আকৌ কাইলৈ লগ পাম